সদায় সদায়নো কিমান থালত ভাত খাম আজি মোক ভাত সাজ আগবঢ়াই দিলে কলপাতত ইমানেই হাঁহিলোঁ হাঁহি পেটৰ বিষ উঠি গ'লগে হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাদাৰ মিনি ব্লগ সৌখিদিনাখন আহিছিলোঁ চুমু বাহঁতৰ ঘৰলৈ কিন্তু খবৰ নিদিয়াকৈ আহি পাই অকণমান সন্ধিয়া হোৱাৰ লগে লগে আমি গোটেইখিনি ওলাই আহিলোঁ আৰু তাইও আহিলে জিমলৈ আৰু জিমৰ পৰা ওলাই পেলাই তাই মানে বডি দেখাইছে আৰু এতিয়া হাঁহি থকাৰ কাৰণটো এইটোৱে আছিলে যে তাইক মই ডান্সৰ ষ্টেপ এটা শিকাই আছিলোঁ আৰু তাই কি কৰিছে চাওক 1 2 कहतारू बाबी जानले बुकाय जानु जियते বহুত উৎপাত কৰিলোঁ এতিয়া যাওঁ ভাত খাবলৈ কাৰণে আৰু ভাত খাবলৈ গৈ পেলাই দেখিলোঁ যে চাৰিজনীকে দিছে বেলেগ বেলেগ থালি আৰু আণ্টিয়ে মোক আগবঢ়াই দিলে কলপাতখন তাৰপাছত ময়ো বোলো ঠিক আছে ময়ো কলপাততে খাম ক'বলৈ নাই আৰু বুজিছে আপুনি ভাত সাজ গ্ৰহণ কৰক আপোনাক সোনকালে ঘৰটো আনগে ভাত পানী খাই মেলি হ'ল আৰু এতিয়া যাওঁ ঘৰলৈ আৰু আণ্টিহঁতে ক'লে যে আমিয়ে গৈ পেলাই থৈ আহিম সেইকাৰণে গৈ পেলাই থৈ আহিলেগৈ আমাক ঘৰত আৰু এঘৰলৈ গৈ থকাৰ সময়ত যদি আজি মিনি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই